हेलो एवरीवन कमेंटिक यूट्यूब चैनलলৈ সকলোকে স্বাগতম জনাইছো। আজি আপোনালোকলৈ লৈ আহিছো আমাৰ ঘৰত থকা ৰেবিট গিটাৰ অকমান ভিডিও দেখাও বুলি ভাবিলো আৰু ভিডিও আপোনালোকে হেকলৈকে চাই থাকিব। ভাল লাগিলে লাইক কৰিব, শেয়াৰ কৰিব আৰু সাবস্ক্ৰাইব কৰি দিব। এতিয়া চাও আহকচোন ৰেবিট গিটাৰ আমাৰ ঘৰত কি ধৰণে ৰাখিছো আৰু কেনেকৈ ৰাখিছো। ৰেবিট গিটাৰ আমাৰ ঘৰত সদায় মোৰ লগতে থাকে আৰু মোৰ পিছে পিছে ঘূৰি ফুৰে। বহুত মৰম কৰোঁ ইহঁতক আৰু বহুত মৰমত ৰাখোঁ। এতিয়া বৰ্তমান মোৰ ৰুমত আছে আৰু মানে সিহঁতি মোৰ লগতে এনি টাইম মানে থাকে। আৰু এতিয়া দেখিছে নহয় কাপোৰৰ ওপৰত শুই ধুনীয়াকৈ উঠি সিহঁতে শুই থাকিব। আৰু আছে সিহঁতৰ গঁৰালটো বাহিৰত দিয়া হৈছে। গঁৰালটো বাহিৰত থকাৰ কাৰণে মানে সিহঁতি মোৰ লগত মানে ভিতৰলৈ গুচি আহি এনেকৈ কৰি থাকে। ভিডিঅ' কৰা দেখি সিহঁতি মোবাইলটো ওচৰলৈ চাপি আহিছে, দেখিছেনে ধুনীয়াকৈ। এনেকৈ থাকে মোৰ লগত সদায়। সিহঁতক খাবলৈ বিচাৰি আছে, খাবলৈ দিয়া নাই সিহঁতি, সেইকাৰণে মোৰ পিছে পিছে ঘূৰি ফুৰিছে আৰু ইফালে সিফালে খাবলৈ বিচাৰি আছে। এতিয়া দেখিছেনে কি ধুনীয়াকৈ শুই আছে। এনেকৈ শুই থাকে মোৰ লগত, সদায় শুই থাকে আৰু ময়ো মৰম কৰি এনেকৈ লৈ ফুৰি ভাল লাগে কাৰণে ময়ো লৈ থাকোঁ সিহঁতক। দেখিছে নহয় কি ধুনীয়াকৈ চাই আছে মোলৈ। মৰম কৰি দিব লাগে সিহঁতক, দেখিছেনে তাক মৰম কৰি দিব লাগে, সেইকাৰণে মৰম কৰি দিব। কুটকুটাই ফুৰিছে ইফালৰ পৰা সিফালে। মই বহুত ভাল পাওঁ এনেকুৱা মানে সকলো জীৱ জন্তুকে মই বহুত ভাল পাওঁ, বহুত মৰম কৰোঁ। আৰু এইকেইটা দেখিছে, এইকেইটাতো মই লগতে শুৱাই ৰাখি দিওঁ কেতিয়াবা। খালি মুতি দিব দেখি ভিতৰত ইমান মানে ৰখা নহয় আৰু বাহিৰত ৰাখোঁ বেছিকৈ। হ'লেও মই যেতিয়া আজৰি পাওঁ মানে সিহঁতক এনেকৈ লৈ থাকোঁ আৰু কাণ চানবিলাক এনেকৈ মোহাৰি থাকিলে এটি বৰ ভাল পায়। মোহাৰি দিব লাগে আকৌ, দেখিছে নাই কি ধুনীয়াকৈ পাতি দিছে মোহাৰিবলৈ। এতিয়া সিহঁতক দি দিছোঁ খাবলৈ পানী দেখিছে নাই পানী খাই আছে। পানী কিমান ধুনীয়াকৈ এনেকৈ খাই আছে দেখিছেনে, ধুনীয়াকৈ খাব এনেকৈ খাই। পানী পহুৱে পানী কেনেধৰণে খাই আপোনালোকক দেখাইছোঁ নহয়, এয়া দেখিছে নহয়। এইফালে ছাইডত দি থৈছোঁ ঘাঁহ আৰু তাতে বস্তা এটা দিছোঁ। গধূলি মানে মোৰ লগতে ৰাখোঁ সিহঁতক ৰুমতে, দেখিছে নহয়। এতিয়া বুট খাই আছে, কুটুক 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 বুট খাবলৈ লাগিলে সিহঁতি। বুট খাই ভাল পায়। মই ঘাঁহো দিওঁ, বুটো দিওঁ, ভাতো দিওঁ, চব খাই সিহঁতে। মাংসও খুৱাই দিওঁ, কেতিয়াবা মাংসও খাই দিয়ে সিহঁতে। এতিয়া খাই বৈ এতিয়া ধুনীয়াকৈ গা খজুৱাই আছে, দেখিছে নহয় গা খজুৱাব লাগিছে। খাবলৈ কিমান মৰম লাগে।
দাড়িডালত কিবা ঘুগুলা লগাই ল'লে বিচনাৰ তলত সোমাই আছে আপোনালোকে জনাবচোন পহু আপোনালোকে ভাল পায় নে বেয়া পায় মইতো বহুত ভাল পাওঁ সেইকাৰণে মই লৈ ফুৰোঁ ইহঁতক চকুকেইটা এইটো ভাগৰ ৰঙা এইটো ভাগৰ দেখিছেনে এটা ভাগৰ কোলা আৰু এটা ভাগৰ চকুকেইটা হ'ল ৰঙা এইটো ভাগৰ হ'ল কোলা চকু এইটো বগাটো ভাগৰ হ'ল চকুকেইটা ৰঙা এতিয়া সিহঁতক খাবলৈ বিচাৰিছে সেইকাৰণে দি দিছোঁ খাবলৈ বুট তেনেকৈ বুটৰ বাতিটো আগবঢ়াই দিছোঁ বুট খাবলৈ খায়ে পেটটো ভৰিয়ে আছে সিহঁতৰ কোনো খাব এনেই আৰু অকণমান মানে খাই আকৌ আঁতৰি যায় এনেকৈ থাকে খাই দিনৰ দিনটো খায়ে থাকে পেটটো ভৰি হ'লে মানে ধুনীয়াকৈ শুই থাকে ইহঁতক ৰাখিবলৈ একো কষ্টকৰ নহয় ধুনীয়াকৈ ৰাখিব পাৰে আপুনি গঁৰাল এটা বনায়ো ৰাখিব পাৰে বা মেলি থওঁ বুলিলেও পাৰে খালি মাটিৰ ঘৰ হ'লে সিহঁতি বহুত খান্দিলে মানে বৰ দিগদাৰ মাটিৰ ঘৰত ৰাখিবলৈ মই বাহিৰত ৰাখিছিলোঁ বাহিৰত ৰখাৰ কাৰণে সিহঁতি গোটেইখন খান্দি পেলালে সেইকাৰণে এতিয়া দিনত হ'লে বাহিৰত ৰাখোঁ আৰু ভিতৰলৈ ৰাতি হ'লে সোমোৱাই আনো কুকুৰলৈ ভয় নহয় কুকুৰে খাই পেলাবও পাৰে ঠিক নাই নহয় সেইটো কাৰণে তাক দেখিছেনে খজুৱাই দিব লাগে গাটো সেইকাৰণে আহি মোহাৰি আছে মোৰ গাত কিমান মৰম লাগে এইটো আকৌ গধূলি সময়লৈকে বহুত দেৰিলৈকে চৰি থাকে বাহিৰলৈ ওলাই আহিলে এতিয়া নোযোৱা হ'ল ভিতৰতে মানে ভিতৰলৈ মাতি আছোঁ সিহঁতে নাযায় ঘাঁহ খাবলৈ লাগিছে নাযায় এতিয়া মাতি আছোঁ যেনে তেনে ভিতৰলৈ সোমোৱাই আনি এতিয়া শুই আছে যেন দীঘল কি ধুনীয়াকৈ শুই আছে দীঘল দি শুই আছে ফুট এটা দি দিছোঁ ৰঙা আছে এনেকুৱা ধৰণৰ ভিডিঅ'বোৰ পাই থাকিবলৈ আপোনালোকে ভিডিঅ'টো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব আৰু নতুন ভিডিঅ' পাই থাকিবলৈ বেল আইকনটো টিপি ৰাখিব তেতিয়া নতুন ভিডিঅ'সমূহ পাই থাকিব নটিফিকেশ্যন পাই থাকিব মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব আজিলৈ ভিডিঅ'টো ইমানেই আছিলে আকৌ নেক্সট ভিডিঅ' লগ পাম প্ৰতিশ্ৰুতি আজিলৈ বাই বাই